হাই নমস্কাৰ। আজি আমি নতুন দিল্লীৰ পৰা নতুন এটা ব্লকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ, আমাৰ ইয়াত মানে দিল্লীত বিহুৰ কৰ্মশালা হৈ আছিলে, আজি লাষ্ট দিন। এতিয়া মানে কম্পিটিশ্যনো আছে, ভাটিবেলা এটা প্ৰগ্ৰেমো আছে, তাতে আহি আছোঁ। আৰু এইজনী বৰ বিহুৱতী নাচিব। আৰু এই কৰ্মশালা আজি বহুত বছৰ হ'ল, একজেক্ট মোৰ সময়টো মনত নাই, কিন্তু আজি 10 বছৰৰ বেছিয়ে হ'ল। আমি প্ৰতি বছৰে আহি আছোঁ। এতিয়া বলক দেখুৱাই আছোঁ আমি আজি বিহুৰ নাচ। এতিয়া আমি আহি পালোঁ নাট্য মন্দিৰ। এতিয়া ভিতৰৰ ফালে গৈ আছোঁ। ইয়াতে এই হ'ল আমাৰ NSD নাট্য মন্দিৰত। ইয়াতে প্ৰতি বছৰে হয়, ইয়াতে আমি প্ৰতি বছৰে আহোঁ এনেকৈ। এতিয়া আহি আছোঁ, এতিয়া আমি এণ্ট্ৰি কৰিব গৈ আছোঁ। বাইদেউজনীয়ে ক'ব দুআষাৰ। নমস্কাৰ দে, মই চামলিমা কাকতি। ইংলি ফাউণ্ডেশ্যনৰ আজি শেষ মানে কৰ্মশালাখন 5 দিনীয়া হৈ গ'ল, আৰু তাৰে ল'ৰা ছোৱালীখিনিৰ আজি প্ৰতিযোগিতা আছে। আৰু আমাৰ অনুষ্ঠানটি প্ৰায় 10 বছৰৰ পৰা কৰিয়ে আছে দিল্লীত এনেকৈ কৰ্মশালা, আৰু আজিও তাৰ অন্তিমটো দিন। আপোনালোকেও চাব, বাইদেউ নিশ্চয় অকণমান দেখুৱাব, উপভোগ কৰিব দেই। ঠিক আছে, ধন্যবাদ বাইদেউ।